तो गाइस ये क्या हुआ, कैसे हुआ, मेरा गामछा भी खुल गया। पानी कृष्ण जगन्नाथ हम ये कैसे हुआ? तो घर ऊपर पानी। পানির পয়সা করে দেখিব পাইছে ৰাস্তাৰ নাম পানী ইয়াতো হৈ আছে ইয়াৰ পানী তালৈকে দেখা আছে চাই থাকক এই যে কেনেকৈ গৈছে এইটো ফিচাৰী পুৰা সম্পূৰ্ণৰূপে তৰি গ'ল এইটো ফিচাৰী আৰু এইফালে পুৰা পানী আহি আছে নিশ্চয় পানী এইটো ফিচাৰী তিনিটাটো তল গ'লেই অলৰেডি এইফালে তাতো এইফালে দেখিছে আমাৰ পলিবাৰতো ইয়াতো হৈ আছে এখন সাগৰ হৈ আছে সাগৰ এখন আমাৰ বাছটোৰ চাপ ফুটকৈ বেছি হয় দেখিলা এতিয়া ৰাস্তাত
পানী 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 চাওক পুৰা কিমান পানী হৈছে আপোনালোকৰ কথা নাই ক'ব আমাৰ চোলালৰ ভিতৰত চাওক কিমান পানী দেখিছে এইফালে হাঁহ গৈ আছে আৰু এইফালে এইটো চাইডটো আহি আছে তাৰ সম্পূৰ্ণ তল হ'ল দেখিছে এইফালে নলাই দি আহি আছে এইফালেতো গৈ আছে আৰু এইফালে সম্পূৰ্ণ গৈ আছে দেখিছে এইটো পানীটো পিছফালে গলিৰ পৰা আহি আছে আমাৰ ৱালৰ বাহিৰৰ পৰা এইফালে ৱালৰ পৰা তাত আছিলে পানী দেখিব দেখা দিম পানীটো ক'ৰ পৰা আহিছে পানী পিছফালে আছে পানী ধেৰ আছে মানে পানী দেখিব পাইছে ৰাস্তা তল হৈ আছে এইফালে গোটেই ৰাস্তাৰ ওপৰত পানী এয়া হৈ আছে আৰু গছ গোটেই পানী বহলে দিছে ভালে কথা ৰাখিছে আপোনাৰ কিবা অনিষ্ট হৈছে আপোনাৰ কিবা অনিষ্ট মাছ কিমান দি আছিলে 2 কুইণ্টেল মাছ